গুড মৰ্ণিং। আকৌ আহিলোঁ ভিডিঅ' লৈ চোৱা। মই আজি মোচামুচি কৰি আছোঁ, চাফা কৰিছোঁ ঘৰটো। আজি মই দেখা পাইছা, মই ঘৰবিলাক চাফা কৰিছোঁ, বস্তু লেতেৰা হৈছে, চাফা কৰি আছোঁ। আৰু এইপিনে চাফা হৈছে, আমাৰ আগৰ পিছফালে পাকঘৰৰ পিনে চাফা কৰি আছোঁ। ৰাতিপুৱা উঠছোঁ, সোনকালে উঠিছোঁ, চোতাল সাৰি বাচন চাচন ধুই কাপোৰ চাপোৰ ধুইছোঁ। এইপিনে চাফা কৰি আমাৰ ৰুমত আহিছোঁ। আহি চাফা কৰি গা চা ধুই যায় যে ধূপকাঠিটো জ্বলাই লওঁ। তাতে গছ আছে, গছ ঠাকুৰ আছে এটা ওপৰত, আলমাৰিটোতে ধূপকাঠি জ্বলাই দিওঁ। সদায় জ্বলাওঁ, সদায় মানে জ্বলাওঁ, ময়ে নজ্বলাওঁ, দাদা জ্বলাই সদায়। আজি দাদা যোৱা নাই না কামত, এইটো কাৰণে কামত যাব, দেৰি কৰি যাব দোকান দেৰি কৰি যাব, যোৱা নাই দোকানতে, সেইজন্য ময়ে জ্বলাইছোঁ। ৰাতিপুৱা আবার ঘৰ চৰ ঝাৰু মাৰিছোঁ, একবাৰ ঘৰ চৰ মাৰি ঝাৰু মাৰি সেইপিনে চাফা কৰি নিজে ধূপকাঠি জ্বলাই দি আছোঁ। এনেকেই চাফা কৰি সেইকেইটা। কি খবৰ? সকলোৰে ভাল? ভালেই। গুড মৰ্ণিং। ৰাতিপুৱা আকৌ আহিলোঁ নতুন ভিডিঅ' লৈ তোমালোকৰ কাৰণে, জ্যোৎস্না বৰুৱা ইউটিউব চেনেল। আজি ৰাতিপুৱা আহিলোঁ ভিডিঅ' লৈ তোমালোকৰ কাৰণে। আজি ভাল কিবা মানে আজি পূজা আছে আমাৰ তাতে ঘৰত। আজি ঘৰত পূজা আছে, তিননাথ পূজা কৰে বছৰে তিননাথ পূজা কৰে আমাৰ। চব ধোৱা পাতলা কৰে, চব হৈ আছে আমাৰ। কালি আধা ধুইছে, আজি আধা ধোৱা বাকী আছে, আধা কৰি আছে, মোচামুচি কিবা কিবি কৰি চব কৰি আছে। মোৰ কাম হ'ল, মই ৰাতিপুৱা উঠলোঁ, চোতাল সাৰি কাপোৰ ধুই বাচন চাচন ধুই হ'লে মোৰ কাম। আহি যে এইবিলাক চাফা কৰিলোঁ, চাফা কৰিলে হেৰি কৰিলোঁ। চোৱা, দেখা পাইছা না, মই হেৰি কৰিছোঁ। আমাৰ আজি তিনদিনৰ পূজা দেখাম, আজি দেখাম ভিডিঅ'টো কেনেকৈ লাগে, কি নিয়ম, কেনেকৈ নিয়ম দেখাই আছোঁ। এতিয়া পূজাগিলা বোলা চাবা আজি। আৰু এটা কথা, মোৰ যোনখিনি পূৰা ভিডিঅ'টো চাবা, মোৰ ভিডিঅ'টো পূৰা চাই ভাল লাগিলে লাইক কমেণ্ট কৰিবা, জনাবা কমেণ্ট কৰি মোক। আৰু মোৰ নতুন চেনেলটো, ইউটিউব চেনেলটো ক্লিক কৰি দিবা। ক্লিক কৰি দিলে ভাল লাগে। আৰু জনাবা ভাল ভিডিঅ'টো ভাল হৈছে নে বেয়া হৈছে, কেনেকৈ কি কৰিব লাগে জনালে ভাল। গম নাপাওঁ না ইমান, কেনেকৈ কি কৰিব লাগে নকৰিব লাগে, একোৱে গম নাপাওঁ। সেইটো কাৰণে কৈছোঁ, জনালে বেছি ভাল মোক, কেনেকৈ কি কৰিব লাগে। এতিয়া মইতো গা চা ধুই আহিছোঁ, একো কৰাই নাই, ক্ৰীম হোৱা নাই, চোৱা নাই, লগা নাই, সিন্দুৰো লগা নাই, একোৱে কৰা নাই। গা ধুই আহি এতিয়া চাফা কৰি ধূপকাঠিটো জ্বলাই দিছোঁ। আহিছে তোমালোকৰ কাৰণে কি কৰি আছে। বৰমাটো আহিছে, এই বৰমা আপিটোৰ লগত খেলি আছে। বৰমা আহিছোঁ, খুৰীমাও হৈছে, মোচামুচি কৰি আছে, চব মোচামুচি কৰি আছে। দেখা পালা না, আমাৰ বাবু বেলপাত যোগাৰ কৰি আছে, বেলপাত ফুল চুল চব যোগাৰ কৰিছে, ফুলো যোগাৰ কৰিছে, বেলপাত যোগাৰ কৰি আছে। এতিয়া অলপ লাজ পায় ভিডিঅ' কৰিলে, বহুত লাজ পায় ভিডিঅ' চিডিঅ' কৰিলে। মায়ে এইপিনে যোগাৰ কৰি আছে, আমাৰ খুৰীমা মুচি আছে, মোচামুচি কাম হোৱাই নাই না, এইপিনে মোচামুচি। মই ৰাতিপুৱা উঠি এইগিলা কৰিছোঁ, সৰু কামগিলা এতিয়া এইবিলাক কৰি আছে। এই ফুল উঠাইছে বাবু, আমাৰ বাবু ফুল চুল উঠাই যোগাৰ কৰি দিছে পূজাৰ কাৰণে ফুল চুল উঠাই আছে। এই বুট ভিজাই ৰাখিছে, এইপিনে বুট ভিজাই চিজাই ৰাখি দিছে ধুনীয়া কৰি। এতিয়া দাদা গৈ আছে দোকানত, বহুত দেৰি কৰি গৈ আছে দাদা দোকানত। পূজাৰ কথা না, পূজাৰে যোগাৰ কৰি আছে দাদা, সেইটো কাৰণে দেৰি হ'ল দোকানত যাবা। এই দোকানত গৈ আছে দাদা, সোনকালে আহিব দোকানৰ পৰা, সোনকালে গুচি আহিব। মই আৰু ঘৰ চৰ ঝাৰু মাৰি আছোঁ। ৰাতিপুৱা একবাৰ মাৰিছোঁ, মাৰি চাৰি ভাল মতন হোৱা নাই, অলপ ঝাৰু মাৰিছোঁ, মাৰি এতিয়া আকৌ মাৰি আছোঁ। ঝাৰু চাৰু মাৰি মোচামুচি কৰিব লাগিব না, এতিয়া ভাল মতন ঝাৰু মাৰিছোঁ। এতিয়া ঝাৰুবিলাক মাৰোঁ, ৰুমবিলাক চাফা কৰোঁ। পূজাৰ কথা, ঘৰত এটা পূজা আছে, চাফা নকৰিলে, ৰুম চাফা নকৰিলে, মোচামুচি নকৰিলে কিবা লাগে, ভাল নালাগে, বেয়া দেখা লাগে, কেনেকুৱা লাগে সেইটো। ঘৰ চৰ ঝাৰু মাৰা হ'ল, এই মোচামুচি কৰোঁ এতিয়া। বহুত কাম আছে আজি পূজা হ'লে, ঘৰত পূজা এটা হ'লে কিবা কাম, বহুত কাম ওলায় ঘৰত, বহুত কাম, বেছি কাম ওলায় ঘৰত পূজা হ'লে। এই চাফা কৰি দিলোঁ। এইপিনে খুৰীমা মায়ে চাফা কৰি আছে, চব যোগাৰ কৰি আছে। মই এই ৰুমৰবিলাক যোগাৰ কৰি আছোঁ, য'ত পূজা কৰিব ৰুমটো এই কৰি মোচামুচি কৰি মুচি লওঁ চব জেগাটো। আমাৰ এই ঘৰটো এইবিলাক মই মুচি আছোঁ। এইপিনে উঠিয়ে বিচনা পাই ৰাতিপুৱা উঠিয়ে ৰেষ্ট নাই আজি মোৰ। আজি এইগিলাই কৰিব লাগিব আজি মোৰ, অকণমান ৰেষ্ট নাপাওঁ আহিছোঁ অলপো। পূজা চূজা ঘৰত থাকিলে বহুত অলপ পূজা কৰিবও লাগে, ঘৰতে পূজা কৰিলে ভাল, ঘৰৰ কাৰণে বেয়া নহয়। পূজা কৰিবই লাগে ঘৰতে, কিবা না কিবা এটা পূজা ঘৰৰ কাৰণে ভাল। সেইটো মোৰ মোচা হোৱা নাই, এইপিনে মোচা হৈ গ'লে দেখাই আছোঁ আৰু বোলা চোৱা বাই পিছফালে যাওঁ। এই যে বৰমা আহিছে, সেই বৰমাই ঢেঁকী মাৰি আছে, গুড়া কৰি আছে, চাউল গুড়া। পূজাটো লাগিব আমাৰ গুড়া, পূজাটো লাগে। এইটো আমাৰ এখন গুড়া দিয়ে, ইয়াতে কোনোবা জেগাত কোনোবা গুড়া কয়, কোনোবা বেলেগ নাম কয়, নাজানো। মই এইখিনি শুনা পাইছোঁ গুড়া, চাউল গুড়া কৈছে। খুৰা কৈ আছিলে ঢেঁকী কৰিব কৰি, বৰমাহঁতে মানা কৰিছে। এই যে মায়েও পূজাৰ যোগাৰ ফল চল কৰি আছে। এইপিনে চব্জি কাটি আছে খুৰীহঁতে, এই যে চব্জি কাটি আছে। ভাত খুৱাব ৰাতি ভাত খুৱাব। মানুহ বেছি নহয়, ভাত খোৱা মানুহ কম, বেছি নহয়, 10জন মতন হ'ব মানুহ ভাত খোৱা, বেছি নোখোৱাই ভাত মানুহ। এই যোগাৰ কৰি আছে, তৰকাৰী ৰঙালাও কাটি আছোঁ, যোগাৰ কৰি আছোঁ এইবিলাক। সেইপিনে যোগাৰ চোগাৰ কৰি এইখিনি বহাব, দেৰি কৰি বহাব ভাত আঞ্জা। তেতিয়াহ'লে যোগাৰ চোগাৰ কৰি ৰাখি দিছে। আগে পিনে বোলা কি কৰি আছে আৰু মানুহবিলাক বোলা এই বাবুহঁতে
আর কল ছিলি আসলে এই যে পূজার জোগাড় সব পূজার জোগাড় যে সব জোগাড় করে আছে পূজা। এই যে বামুণ আছে, দাদা বামুণ দাদাই বামুণ পূজা বাবা এতে বামুণ দিয়ে পূজা নকরে, দাদাই পূজা করে। আগে দেউতা কৰিছিলে পূজা, দেউতাৰ গাটো বেয়া না, গাটো বেয়াৰ কাৰণে এতিয়া দাদাই পূজাটো ভাগটো লৈছে। এতিয়া এই দাদাই পূজাটো কৰে। এইটো বামুণ দিয়ে কোনোবা শুনা পাইছোঁ, বামুণ দিয়ে পূজা কৰে তিনিটাত পূজা। আমাৰ ইয়াতে দেখা পাইছোঁ বামুণ দিয়ে পূজা নকৰে, আকৌ তিনিটা পূজা নিজেই কৰে। কি জানো ময়ো নাজানো, সেইখিনি আহি দেখা পাইছোঁ বামুণ ছাড়া পূজা আহিব। নিয়মৰ এতিয়া নিয়ম কৰি আহিছে, বামুণ ছাড়া পূজা আহিব। এই দাদাই চব যোগাৰ চোগাৰ কৰিব। এতিয়া এই ৰুমটো মতে পূজা কৰিব। এই ৰুমটো ডাঙৰ না, আমাৰ ৰুমটোৰ পৰা এই ৰুমটো ডাঙৰ। আৰু বৰষুণৰ কথা, বৰষুণ দি আছে না, এইটো কাৰণে আৰু ঘৰতেই পূজাটো পাতিছে। এই ৰুমটোত কোনো নাথাকে, এনেই বস্তু চস্তু ৰাখে, এনে কোনো নাথাকে ৰুমটো। এনেই চব এতেই পূজাৰ কাৰণে এই কৰিছে। দাদাই পূজা চূজা কৰিব, এই দাদা যোগাৰ কৰি আছে এতিয়া লাহে লাহে। আৰু মা খুৰা এই ঘূৰা এই কৰিব খান্দ ভোগ, কোনোবা কয় গুড়া, কোনোবা কয় ভোগ, আমাৰ এতিয়া কয় ভোগ। ভোগ খান্দ এতিয়া। গাখীৰ দিব, এইটো কল চেকি লৈছে কলটো। তেতিয়া দেখালোঁ বাবু অলপ কাৰণে চেকি লৈছে কলবিলাক আগতে। চেকি নহ'লে কিবা কিবি থাকে না জালি জালি, এইটো কাৰণে চেকি লৈছে। গাখীৰ দিব, দি আছে। তাৰপৰা দৈ দিব, তাৰপৰা চাউলৰ গুড়া দিব, চাউল গুড়া মধু দিব, ঘি দিব, বহুত বস্তু দিয়ে। এইটো সকলো মিক্স কৰি গুড়া বনাই এইটো চব দিব। গুড় মিঠাই দিব, মিঠাই চিঠাই দিয়ে দৈত ঢালি দিব। চোৱা দৈ চৈ দি এইটো পূৰা খান্দিব, পূৰা খান্দিব। এই পূৰা খান্দি পূৰা মিহি কৰি ভালে গুড়াটো। তাৰপৰা এইখন তিনি পূজা কৰা গুড়া দেই। চোৱা কেনে লাগিছে চোৱা ভিডিঅ'টো, কেনেকৈ নিয়মটো চোৱা আৰু জনাবা নিয়মটো চাই কেনেকৈ লাগিছে, ভাল লাগিছে বেয়া লাগিছে। এই চাউলৰ গুড়া দিছোঁ এতিয়া খান্দিব। এইটো আমাৰ খুৰাই খানে। এইটো এইপিনে যোগাৰ কৰি আছে বামুণে, তোমালোকৰ দাদাই যোগাৰ কৰি আছে। এতিয়া বামুণেই ভাবা, এতিয়া দাদা বামুণেই যোগাৰ কৰি আছে, দেখা পাইছোঁ। কি ক'ম, মই আজি ইয়াতে আহি দেখা পাইছোঁ বামুণ ছাড়া পূজা সেইটো হয়। ক'ৰবাত বেলেগ জেগাত বামুণ লাগে, মই এইটোৱেই ভাবা নাই কিয় বামুণ ছাড়া পূজা আহিব। যোগাৰ চোগাৰ কৰি আছে, চব চাকি দিব, ধূপকাঠি জ্বলাব, জ্বলাই তাৰপিছতে কমপ্লিট হ'ব। সেইটো আছোঁ ময়ো সৰু কাম কৰি দি আছোঁ, বেছি নহয়। যোগাৰ হেল্প কৰি দি আছোঁ অলপ কিবা কিবি, বেছি নহয়। মায়ে আৰু খুৰাই কৰি দি আছে এইপিনে যোগাৰবিলাক। আৰু তো বামুণে তোমাৰ লগত দাদাটো যোগাৰ কৰিয়ে আছে, হ'লেই যোগাৰটো কিনে দিলে কৰাটো। খানা হোৱাই নাই, বহুত টাইম লাগে এই গুড়াটো খান্দা। বহুত আমাৰ হাত বিষাই যায়। এইগিলা দিয়ে পূৰা খানা হাত পূৰা ঘূৰাই কৰিব লাগে, বহুত টাইম লাগে খান্দা। আমাৰ এতিয়া এইপিনে যোগাৰ হৈছে, বামুণে যোগাৰ হৈছে। বামুণে যোগাৰ হৈছে। আমাৰ খুৰাৰে হ'ল, এতিয়া খুৰাটো হ'ল এইপিনে যোগাৰ। এইখন ধূপকাঠি জ্বলাই দি আছে, ধূপকাঠি চব জ্বলাই দি আছে দাদা পূজাতে বহিব। মই আৰু জ্বলাই দিওঁ, ধূনাটো জ্বলাই ঘৰে ঘূৰাই যাওঁ, ঘৰে ঘূৰাব লাগে। জ্বলাই ঘূৰাব বামুণে, তোমালোকৰ দাদাটো ঘূৰাব ধূনা ঘৰে ঘৰে। ভাল লাগছে ক'বা, জনাবা আমাৰ বামুণটো কেনে লাগিছে। কাৰোবাক লাগে নেকি বামুণ কিবা কামতে পূজা চূজা কৰা নাই, পঠাই দিম। জনাবা কমেণ্ট কৰি, কাৰোবাক লাগিব নেকি বামুণটো। দেখা পালা আমাৰ বামুণ, বঢ়িয়া বামুণ আমাৰ। এতিয়া এইখিনি আহিব, কোনোবা এজন আহিব মানে যে কোনোবা মাছে গীতা পাঠ কৰা নাই, কিবা কৰাৰ কাৰণে কোনোবা মানুহ মাতিছে, সেইটোৱে কৰিব। বেলেগ কাম নাই, কিবা পাঠ কৰিব। চোৱা কমপ্লিট হ'ল যোগাৰ, মুচি ল'ব লাগে। কমপ্লিট হোৱাৰ পিছতে হাত দি মুচি ল'ব লাগে, মুচি তাৰপিছত বহিব লাগিব। বেছি কমপ্লিট এইটো যোগাৰ চেচ। এইপিনে যোগাৰ এইটো এই মানুহটোৰ কাৰণে বহি আছে, আহিলে গীতা পাঠ চেষ্টা কৰিব। আহি পাইছে, এই যে সেইটো আহি পাইছে ককাটো আহি খিয়া কৰিব দিছে। প্ৰথম আগতে পূজা বহাৰ আগে খিয়া কৰিব লাগে, খিয়া কৰিব দিছে আমাক। মোৰ নাম বলা ক'ব, এতিয়া খিয়া কৰি কিবা ক'ব, খিয়া কৰিব দিছে এতিয়া আমাক। দেখাইছোঁ অলপ ভিডিঅ' কেনে হৈছে ভিডিঅ'টো নাজানো, আৰু দেখাইছোঁ প্ৰথম থেকে কেনে হ'ল নহ'ল গমেই নাপাওঁ। মোৰ কথা বতৰাটো ভাল হ'ল না হোৱা নাই, ক'ব পাৰছোঁ না পৰা নাই, মই জনাবা মোক। শ্বেয়াৰ নকৰিলে মোক জনাবা, খালি কমেণ্ট কৰি। মই পাৰছোঁ না পৰা নাই, ভিডিঅ'টো কৰি ক'বা কেনেকৈ ক'ব লাগে। এই যে পূজা পাঠ কৰিব, খিয়া হ'ল আমাৰ। মই গুচি গ'ল এখন পূজা কৰিব, বামুণে এখন পূজা কৰিব, তোমালোকৰ দাদাখন পূজা কৰিব। এনেকৈ এইবিলাক কৰি গীতা পাঠ কৰি এইটো পঢ়লে হৈ যাব। আমাৰ এইপিনে ৰান্ধাৰ যোগাৰ বহাই দিছে, 2টা চোলা ধৰাই দিছে। এটাতে দালি, এটাতে তৰকাৰী বহাই দিছে, 2টা চোলা ধুমা সোনকালে হ'ব।
যোগাৰ লাগি গৈছে ৰান্ধাৰ আমাৰ যোগাৰ চগাৰ কৰি ৰাখিছে ভাতিবেলা আমাৰ কৰি ৰাখিছোঁ এতিয়া ৰান্ধাৰ বাকী খুৰীমাৰ বৰষা লাগি গৈছে ৰান্ধবা এই দালিও হ'ল দালিও হৈছে তৰকাৰীও হ'ব এতিয়া আলু ভাজি কৰিব তৰকাৰী পনীৰৰ তৰকাৰী কৰিব কাবলি বুট দি কাবলি বুট দি পনীৰ তৰকাৰী এটা আৰু ৰঙালাও এটা তৰকাৰী দালি আলু ভাজা এই বেছি নহয় আৰু বেলেগ ভেজা নহয় এই হ'ল পূজা হ'লো সেৱা কৰিব দিছে আকৌ আমাক পূজা হ'ল কমপ্লিট হ'ল পূজাটো সেৱা কৰিব দিছে সেৱা কৰা দি এতিয়া ফুল চুল দিব এতিয়া আমাক ফুলগলা দিব পূজা হৈছে পূজা হৈছে ফুল চুল দি আছে এতিয়া চোৱা কেনে লাগিছে ক'বা ভিডিঅ'টো কেনে লাগিছে মোৰ কথা বতৰা কেনেকুৱা হ'ল ভালে হ'ল না বেয়া হ'ল জনাবা মোক কমেণ্ট কৰি এই মানুহ আহি পাইছে বহিবা দিছোঁ আহি পাইছে মানুহ তাতে আৰু বতৰটো কি বেয়া কৰিছে বৰষুণেই দিব ধৰে বহুত বেয়া কৰিছে বতৰটো এই চব যোগাৰ ফলৰ এই কৰি যোগাৰ কৰি আছে ফল চলগিলা মস্ত বেয়া কৰি আছে বতৰটো বৰষুণ দিবই বতাহ চতাহ মাৰি আছে সোনকালে কৰিলে ভাল দিগিলা গেলে মানুহগিলা অলপ ভাল নালাগে আঁতৰাই যাব ইয়াতে এই মানুহগিলা আহিছে আহি তলত বহিবা দিছে এতিয়া বিলাই আছে গাজি ফল ভোগ বিলাই আছে এতিয়া গাজি আৰু এতিয়া ফলেই বিক্ৰী কৰি আছে মুঠতে দিব ভোগ দিব পিছত দিব ভোগো দিব আৰু ঘৰৰ মানুহ আহিছে লৈ যায় আহি না খাই যাব লৈ যাব ভোগ চোৱা বিলাই দি আছে আমাৰ ভিডিঅ'টো পূৰা চাবা কোনি চাই আছে মোৰ ভিডিঅ' পূৰা চাবা আগতে কৈছোঁ প্লিজ মোৰ ভিডিঅ'টো পূৰা চাবা চাই কমেণ্ট কৰিবা শ্বেয়াৰ কৰিব নালাগে লাইকো মাৰিব নালাগে মোক খালি চাবা ভিডিঅ'টো চাই মোক জনাবা কেনে লাগিছে ভিডিঅ'টো মোৰ কথা বতৰাটো কেনেকুৱা হ'ল কোৱাটো ভালে হোৱা নাই বেয়া হ'ল মোৰ ভিডিঅ'টো ভাল হৈছে নে বেয়া হৈছে কৰবা এই যে আহিছে ভাত খাবা মানুহবিলাক ভাত দিছে এই যে দিছে ভাত খাই আছে বৰমাহঁতে আছে খুৰাহঁতে আছে আহিলোঁ চোৱা কাম চাম হ'ল কমপ্লিট ইপিনে পিছফালে ইপিনে কাম হ'ল মোৰ আজি আমাৰ তাতে পূজা শেষ ভাত চাতে খোৱা হ'ল চব ঠিক যোনে চাইছে ভিডিঅ'টো পূৰা ভিডিঅ' চাবা চাই জনাবা লাইক কৰিবা কমেণ্ট কৰিবা শ্বেয়াৰ কৰিবা ক্লিক কৰিবা মোৰ ইউটিউব চেনেলটো যোনে চাইছে আৰু পূৰা চাবা ভিডিঅ'টো চাই ক'বা কেনে লাগিছে ভাল লাগিছে নে বেয়া লাগিছে আজি কাৰণে এই ভিডিঅ' বাই বাই আকৌ নতুন লৈ আহিম ভিডিঅ'